এটা কোনো গ্যারেজ নাই এটা মই কি কৰিম গাইজ মানে কি আমি চাহ খাই লৈছো গৰমৰ কাৰণে পাকাতে বহি লৈছো আমি এয়া চাহ খাই লওঁ খাই পেলাই বঢ়িয়াকৈ উলিয়াই আহোঁ ঘৰৰ পৰা উলিয়াই আহি পেলাই এটা জেগাত যাম মানে জেগাটো কেনেকুৱা জেগা বাৰু চাই থাকক আপোনালোকে গমাই পাব এই আমাৰ মিষ্টাৰ ভাইও আছে অলপমান দেৰিকৈ যাম এতিয়া ভিডিঅ'টো চাব বহুত ভিডিঅ' অহা নাই ভিডিঅ' নোহোৱা কাৰণ মানে কি আমাৰ পৰীক্ষা চৰীক্ষা হৈ আছে না সেইটো কাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই এতিয়া পৰীক্ষা চৰীক্ষা শেষ হৈছে পূৰা একদম ফ্ৰী হৈ গৈছোঁ এতিয়া বহুত একদম ধামাকা ভিডিঅ' আহি থাকিব ভ্লগো আহিব তাৰ লগতে হাই গাইছ আমি যাম এতিয়া ক'ত যাম কোনোৱে নাজানে ময়ো নাজানো লচিবলৈ যাই থাকোঁ আহিছোঁ যাওঁ উঠা ৰ'দ আপোনালোকৰ কাৰণে আহিছোঁ এই বৰমা ৰ'দত তো গাইজ আমি আহি আছোঁ আৰু যাই থাকিম কিমান যাবি আৰু মই বহুত যাম মোক ক'ব ৰাখিব নোৱাৰা পাহাৰৰ মাজত যাবি আৰু ফটো উঠা বাগানখন যি আছে হা ক'ত যাবি মই কামত যাম তই কি হক মাৰবা আহিছা হা ডাইৰেক্ট ক হক মাৰবা বুলি যাবি ইয়াৰ গাড়ী তোৰ গাড়ী এখন নহয় দে তই যাবি হা তই ভাত নাখাই দে নাখাওঁ খাই যাছে নাখাওঁ খাইছোঁ আৰু বিয়া বিয়া যায় না তই গেলি খাই আহিব পাৰিবি নাখাওঁ No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on. এই ভিউটো চাওক না আপোনালোকে কি জেহেৰ ভিউ একদম চাওক পাহাৰৰ মাজে আহি আছোঁ আমি আৰু ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা আহি পেলাই এইটো ইটা ভাটা কুটুব মিনাৰ হয় এইটো আমাৰ মানে ঘৰৰ ওচৰতে আছে এই কুটুব মিনাৰটো আপোনালোকৰ ফালে আছে নে নাই কমেণ্ট কৰি জনাবচোন বাৰু তো গাইজ আমি এতিয়া আহি পালোঁ বৰবাকা চাওক গোটেই পাহাৰ চাৰিওফালে বাজাজ ইঞ্জিন আমি আহি আছোঁ বাজাজ ইঞ্জিনত আহি গাড়ীখন গৰম উঠি গ'ল ষ্টাৰ্ট বন্ধ হ'ল আমি ৰখিব লগা হ'ল সেই পাহাৰৰ সন্মুখত চাওক মাই কি এইগিলা বোলে কি আমাৰ চব কেনেকৈ যাম আমি পাবে এটা কোনো গ্যাৰেজ নাই এতিয়া মই কি কৰিবি মই ঘৰত যাব লাগিব মই যাব লাগিব নাজানো সেইগিলা মই যাওঁ কণ্ট্ৰল গাড়ী বেয়া হৈছে কণ্ট্ৰল মোক অকলে থৈ যাব মই গাড়ী ঠেলিব নোৱাৰোঁ মই প্লিজ মোক এনেকুৱা নকৰিবা না আহা না ইবাৰ কাৰণে আহা মই ঠেলি লৈ যাম আহা প্লিজ আহা মই লৈ যাম তোমালোকে আহা না প্লিজ আহা আমি যাব কৈছিলোঁ ক'ত নিজেই গম পোৱা নাই যাই আছোঁ এতিয়া গাড়ীখন বেয়া হৈছে মানে এতিয়া কি কৰোঁ উপায় নাই উপায় আছে তই আগত যাই থাক মই কৈছোঁ Successful! Come on, buddy, let's go! Hi guys, আমি আহি এটা বহুত মানুহ দেখো ৰৈ আছে কিয় বা ৰৈ আছে নাজানো চাওঁ যি এফালে লেখা আছে কি দীঘেশ্বৰী মন্দিৰ
বোলো এবাৰ সোমাই যাওঁ নেকি, চাওঁ কি আছে ভিতৰত, আপোনালোকে চাওক আমি চাওঁ, হয়নে নহয়? ঠিক আছে বলক, আহি থাকক আমাৰ লগত। We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. অঁ হেল্ল', থলপুৰ মন্দিৰ আহিছোঁ। ক'ৰ মন্দিৰ আহিছোঁ? দীঘেশ্বৰী। এইগিলা গাঁও আপোনালোকে চাওক, এনেকুৱা মানুহ চাওক, এনেকুৱা মানুহ একো নাজানে দুনিয়াত, এনেই জন্ম হৈ আছে। আপোনালোকে চাওক, এইটো মস্তফা কাছলি একো নাজানে দুনিয়াত। দীঘেশ্বৰ মন্দিৰ ক'ত আছে সেইখিনিও নাজানে। চাওক এই গাড়ীৰ ভিতৰত সোমাই আছে। অঁ এই মুখখন দেখে, চকুৰে দেখাই আছে। আপোনালোকে চাওক, এই হা কৈ আছে আপোনালোকে। ৱাও, বহুত ধুনীয়া, মানে কি বহুত ধুনীয়া ঠাই। মানে কি জানানে, ওপৰলৈ আহোঁতে মানে ভৰি চৰি বিষাই গ'ল, ইমানে ওপৰত আছে পাহাৰৰ ওপৰত। এয়া আপোনালোকৰ গেটখন চাই লওক, এইটো গেট, মেইন গেট। শ্ৰী দীঘেশ্বৰী লাভ। ঘূৰাই কৈছে এইটো অকল মানে কি হেৰি শিলৰে পুখুৰীখন পাইছোঁ মই দেখাত। ইয়াৰ পৰা ডাইৰেক্ট গুৱাহাটীটো আপোনালোকক জুম কৰি দেখাম চাগে। গুৱাহাটী এই দেখক আপোনালোকে চাওক, ইয়াৰ পৰা ডাইৰেক্ট গুৱাহাটী অলপমান আৰু 1 কিলোমিটাৰমান ওচৰৰ পৰা। তো মানে কি আমি আহিছিলোঁ প্ৰথমে ফুৰিব আহি অলপ আগুৱাই যাম বুলি কৈ পেলাই ক'ত আহিলে আমি নিজে গম পোৱা নাই। আহি পেলাই গেটখনত সোমোৱাৰ আছোঁ, জেগাটো চাওঁ যে কি দীঘেশ্বৰ মন্দিৰ। ৰচোন মানে কি আপোনাক এটা কথা কৈছোঁ, বেয়া হবে নেকি? নাপাওঁ আগতকৈ দেখোন তাৰমানে আজি মানুহটো অলপ বেলেগ চিষ্টেমত আছে। কাৰণটো আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটা আছে, বুলকন, বিৰাট ছয়তান। শুনিছা নাই? মুজাক্কিৰ নাম শুনিছা নাই? ফেচবুকত পাব, মুজাক্কিৰ কিবা বুলি আছে, ভিকে জামান আছে, ফেচবুকত পাব। ই ছয়তান চলি, সি মই ফোন মাৰি আছোঁ, ফোনটো উঠাও নাই। হা আগল বুলি ভাবছি নেকি মোক? হা মেণ্টেল বুলি ভাবছি নেকি? এতিয়া বৰ্তমান আমি এতিয়া যাওঁ, আপোনাৰ চাই থাকক আগলৈ কি হয় কি নহয়, চাই থাকক। আমি এতিয়া যাব ওলালোঁ, বাই বাই। মানে কি আমি ইয়াৰ পৰা আহি এতিয়া মানে দীঘেশ্বৰী মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আগফালে যাওঁ বুলি ভাবিছোঁ, কিন্তু এটা কথা দেই, ভিডিঅ'টো এতিয়া এদিন নাযাব। আগফালৰ পৰা কি হয় দেখা নাই এতিয়া, আৰু ঘৰলৈ যাওঁতে বহুত দূৰে আছে।
হ'ল অঁ। অৰিজিনেল তেল খাব লাগে একটা নধৰে এটা নধৰে তেল খাই হৈ গৈছি ঠেলি আছো। দোকান আছে তেল ঠেলি আছো এতিয়া ঠেলি আছো দেখা দি এক ঠেলা আছো এনে বিশ্বাস ঠেলি নকৰা। ঠেলি দি ঠেলি দি তেল ভৰা লাগি যাব তেল তেল ক'ত তেল নাই তেল নাই মই যাওঁ তই কি বিশ্বাস লৈ তেল নাপালো কি হ'ল বাৰু তেল পালেও বাৰু ভালে হ'ল নাপালে কি হ'ল হয় নাপালে সেই অৱস্থা খোজ কাঢ়িব লাগিল হয় মই ইমান টকাকে খোজ কাঢ়িলোঁ হয় খোজ কাঢ়িব মোক লাগিল উত্তৰ দিব লাগিব ভৰাই দি দেখা দি তেল নাই বিশ্বাস নকৰ ভাই তেল নাখাই গৈছি দেখা দি না এনেকুৱা অৱস্থা আমাৰ তেল খাই হৈ যায় পইচা আছে নাই পইচা আছে হাৱা লৈছি কি হৈছে তেল খাই গৈ দিয়া হাৱা লৈছি হয় নেকি হাৱা লোৱাৰ ব্যৱস্থা এটা আছে ৰাস্তা আছে কি ব্যৱস্থা জানে না মই চাব লাগিব শিকিব লাগিব এইটো তালত তাত উলিয়াই দিব লাগিব এটা উলিয়াই দিব লাগিব উলিয়াই দিয়ে হাৱাটো উলিয়াব লাগিব লাগিব না এই ওলাই নাই তেতিয়াহ'লে হাৱা শেষ হয় নাই তাৰ বাহিৰে এটা বেলেগ উপায় আছে অঁ দেখাই দিয়ক এইটো অঁ এই আহি গৈছে বহুত পচি বহুত পৰি গৈছে বহুত পচি 100 গ্ৰাম কি কয় তেলৰ দাম কিমান তেলৰ দাম কিমান হয় হা লিটাৰ 110 লিটাৰ 110 55 হাফ লিটাৰ তাৰে গান মাছ ধুনীয়া গান মাৰ এৰা এই গান মাৰিব আছিল গেল কেতিয়াবা লগ পাম না এইগুলো আহিলে লগ পাম আছে মানে কি আমি আহিলো নহয় ইয়াৰ পৰা মানে ব্ৰহ্মপুত্ৰ বেছি অঞ্চল নহয় সেইকাৰণে ব্ৰহ্মপুত্ৰৰ পৰা সোমাই আহোঁ বুলি ভাবিছোঁ ব্ৰহ্মপুত্ৰটো একেবাৰে দেখুৱাই লৈ যাওঁ আপোনালোকক কি কয় চাই থাকক চাই থাকক ক'তো নাযাব চাই থাকক মনোৰঞ্জন লৈ থাকক মনোৰঞ্জন ভিডিঅ' ভাল লাগিলে লাইক কৰিবা বেয়া লাগিলে কমেণ্ট কৰিবা আৰু যদি আকৌ ভাল হ'ব নালাগে শ্বেয়াৰ কৰি দিবা এইফালে হেৰি দি আছে ভিউ চাওক আমাৰ ৰাতিয়ে হ'ল একো প্লেন নাছিলে আমি যে ব্ৰহ্মপুত্ৰলৈকে আহিম কিন্তু আহিতে কণ্টেক্ট পাই গ'লোঁ আৰু এই মানে কি নদীটো সেইফালে যিখন পাহাৰ দেখিছে ন সেইখনে হৈছে গুৱাহাটী আমাৰ মহানগৰ চহৰ গুৱাহাটী